মই স্বৰ্ণময়ীয়ে মোৰ ইউটিউব চেনেল মুনুজ ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালেই আছে। আজি মই আপোনালোকক দেখুৱাম কম খৰচতে কম বস্তুৰে কেনেদৰে মেকআপ কৰিব পাৰি। যেহেতু আমি ছোৱালীবোৰে নিজকে সজাই পৰাই ভাল পাওঁ, মেকআপ কৰি ভাল পাওঁ, কিন্তু মেকআপৰ বস্তুবোৰ ইমান দাম হৈ যায় যে আমাৰ হাতত পইচাও নাথাকে সকলোবোৰ যে কিনি ল'ব পাৰিম। আৰু মেকআপৰ বস্তু কিনিবৰ কাৰণেও ঘৰত পইচা খুজিবলৈ ভাল নালাগে দিয়কচোন। সেইবাবে মই আজি কম খৰচতে কম বস্তুৰেনো কেনেদৰে আমি নিজকে সজাই পৰাই তুলিব পাৰোঁ তাৰে এটা ভিডিঅ' আপোনালোকক দেখুৱাম। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মই নিজেও ইমান ভালদৰে মেকআপ কৰিবলৈ নাজানো, কিন্তু মইনো বিয়া খাবলৈ গ'লে কেনেদৰে মেকআপ কৰি যাওঁ তাকেই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে বেছি দেৰি নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু মই বিয়া খাবলৈ গ'লে প্ৰায় মেখেলা চাদৰে পিন্ধি যাওঁ, সেইবাবে মই মেখেলা চাদৰযোৰকে পিন্ধি লৈছোঁ। এতিয়া মই লগাম লেকমি। Golden eyeshadow.